টোপনিয়াই থকা মুখখনলৈ চাব নালাগে, আঙুলি দুটালৈহে চাওক। হে নাই আঙুলিৰে একো বেয়া ইচাৰা কৰা নাই। ক্ৰিকেট খেলি খেলি আঙুলি দুটাত দুখ পাই এনেকুৱা অৱস্থা হ'লগৈ। পেণ্টটোত লাগি থকা দাগটো আকৌ লাগিল জিমৰ মেচিনত। ধুই দাগ যোৱাব পৰা নাই, কিন্তু উপায়ো নাই, সেইটো পেণ্টে আটাইতকৈ কমফৰ্টেবল। এতিয়া ৰাতিপুৱা জিমলৈ যোৱাৰ আগত বেণ্ডেজ দুটাকে ভালকৈ মাৰি লৈছো, যাতে জিমত ৱৰ্কআউট বিলাক কৰোঁতে একো ডিষ্টাৰ্ব নহয়। বেণ্ডেজ দুটা লগাই জিমলৈ গৈ জিমত ৱৰ্কআউট কৰি আকৌ ঘৰ পালোহি। আৰু আহি পাই দেখো মায়ে ব্ৰেকফাষ্টৰ বাবে এইখিনি যোগাৰ কৰি থৈছে। বাকী কেইটা খাই বাৰু ইমান ভাল নাপাওঁ, কিন্তু এই ডালিম কেইটা দেখিলেই যে লোভৰ পানী পৰে। সেইবাবে ব্ৰেকফাষ্টত আঙুৰ আৰু ডালিম মিক্স কৰি খালো, কিন্তু এতিয়াও পেটটো ভৰা নাছিল। কি খাওঁ কি নাখাওঁকৈ পাকঘৰতে গোমধান এটা দেখিলো আৰু সেইটোকে উলিয়াই লৈ আহিলো। পুৰাৰ আগতে বাকলিখিনি গুচাই লওঁ বুলি গুচাই আছো, কিন্তু পাতেই শেষ নহয়। চাকুখন আনি পেটটো ফালি দিলো, হ'লেও পাত শেষ নাই হোৱা। এতিয়া সময় আহিল আমেৰিকান গোমধানক নাইজেৰিয়ান বনোৱাৰ। দীঘলীয়া গোমধানটো ওপৰ তল মাছ সকলো পুৰি ক'লা কৰি পেলালো, আৰু ভালদৰে পুৰিলে নে নাই তাকে চেক কৰিবলৈ এপিচ খাই চালো। মাল ৰেডি। এতিয়া নিমখ জলকীয়া সানি খোৱাৰহে কথা। বাতি এটাতে গোমধানখিনি কাটি লৈ উলিয়াই তাৰ ওপৰতে নিমখ দিলো আৰু তাৰপিছত নেমু চেপি দিলো। তাতে এটা ৰঙা বিহ দি গোটেইখিনি মিক্স কৰি দিলো। এতিয়া এইখিনিও খাই নিজৰ পেটটো ভৰাও মাত্ৰ। আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।